আজি মই চৰ্টেড শিক্ষকৰ এখন শুভ বিবাহৰ অভিজ্ঞতাৰ বিষয়ে দাঙি ধৰিবলৈ প্ৰয়াস কৰিম। তেখেতৰ ঘৰ কোকৰাঝাৰ জিলাৰ অধীনস্থ পখিৰা গ্ৰামত অৱস্থিত MG কলনীত। নাম হৈছে অমিত দাস। আমি স্বৰ শিক্ষকৰ 10জনীয়া গোটে দুভাগত বিভক্ত হয় দুখন কাৰত মন্দিয়াৰ পৰা পখিৰা গ্ৰামলৈ বুলি শুভযাত্ৰা আৰম্ভ কৰোঁ। 6 ডিচেম্বৰ 2022 চন সোমবাৰ। আমি মন্দিয়া বৰপেটাৰ হৈ জনীয়া কলগছিয়া অভয়াপুৰী বঙাইগাঁও হৈ উত্তৰ চালমাৰা বৈদ্যমাৰী বাহালপুৰ হৈ কোকৰাঝাৰ টাউন অভিমুখে গৈ MG কলনী অমিত ছাৰৰ শুভবিবাহ গৃহত উপস্থিত হওঁ। অসমৰ প্ৰকৃতিৰ ৰূপ শ্যামলাং চাপলাং। এনেদৰে ৰাস্তাৰ দাঁতি কাষৰীয়াত উপলব্ধ হৈ নিজকে ধন্য মানিলোঁ। আৰু তেনেকৈ আমি বিয়া মণ্ডপলৈ বুলি বঙাইগাঁও হৈ ধুবুৰী মেঘালয় পাহাৰৰ নান্দনিক দৃশ্য উপভোগ কৰি আমাৰ যাত্ৰা বাহাল ৰাখিলোঁ। এনেতে আমি পাহাৰৰ দাঁতিত কেনেদৰে ৰেলেৰে সুৰুংগৰে পাৰ হৈ সেই নান্দনিক দৃশ্যটি দেখি আৰু মনোমুগ্ধ হ'লোঁ। এনেকৈ আমাৰ যাত্ৰা শুভ বিবাহৰ অভিমুখে বাহালপুৰ কোকৰাঝাৰ লৈ বুলি সোমোৱা প্ৰৱেশ পথ। ইয়াতে আমি শালগছৰ দাঁতি কাষৰীয়াৰ কাষত বাগানৰ উপভোগ কৰি আৰু নথৈ আনন্দিত হ'বলৈ বাধ্য হ'লোঁ। আমি লগৰীয়াৰ সৈতে এই বাগানৰ মনোৰম দৃশ্য বাৰ্তালাপ কৰি আমি তেনেকৈ কোকৰাঝাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া হৈছে শাল বাগানৰ মনোৰমা অপৰূপা প্ৰাকৃতিক দৃশ্য। যেন আমি তেনেকৈ আগবাঢ়ি গৈ এই BTC এলেকা এই চাহ বাগানৰ দাঁতি কাষৰতে চাহ বাগানৰ নানান দৃশ্য উপভোগেৰে আমি যাত্ৰা আগবঢ়াই লৈ গ'লোঁ। এয়াই হৈছে শুভ বিবাহ গৃহৰ আপ্যায়ন স্থলীৰ কেইটিমান স্মৃতিৰ সোপান। যিহেতুকে আপ্যায়নৰ সময় আবেলি 3টা বজাইছিল, কিন্তু আমি দূৰৈবতীয়া হোৱাৰ বাবে আমাক আগতীয়াকৈ বিদায় দিয়াৰ প্ৰয়াসেৰে আমি দৰা কইনাৰ সৈতে একপি স্মৃতিৰ সোপান।
এনেদৰে শুভ বিবাহ মণ্ডপৰ সুসজ্জিত কোঠালি ৰুমবিলাকৰ মধুৰ ৰোমন্থন স্মৃতিৰ পমখেদি চৌহদত স্থাপন কৰা পেণ্ডেলৰ মনোমোহা দৃশ্য এয়া হৈছে অমিত দাস ছাৰৰ গৃহ ডাইনিং ৰুম দৰা কইনাৰ সৈতে স্মৃতিৰ সোপানৰ পম খেদি কেইটিমান ফটো গ্ৰহণ কৰোঁ আৰু খৰদৰকৈ পুনৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শালগছা চাপৰ টাউন হয় বাহালপুৰ তেনেকৈ অভয়াপুৰী হৈ মন্দিৰত থকা ভাড়াঘৰটোলৈ আনন্দৰে উভতি আহোঁ।